वेलकम टू माई न्यू ब्लग। आज घरते आसो कतो जोৱা নাই। घर थका কাৰণটো হ'ল মানে আজি আমাৰ ঘৰত কোনোৱে নাই। আজি সব ওলাই গৈছে। পূজা স্কুললৈ গ'ল। অভি আৰু এস্মি আজি 4 দিন হ'ল সিহঁতি ফুৰিবলৈ গৈছে, অহা নাই। আজি অহা কথা আছে, আহিলে ভাল লাগিব। নহ'লে ঘৰতে বৰ নিজান লাগে। সিহঁতি থাকিলে অলপ উৎপাত হৈ থাকে, অভি থাকিলে অলপ উৎপাত হৈ থাকে। নহ'লে ঘৰটো পৰা নিজান হৈ আছে। মই ওলাই যাম বুলি ভাবিছিলোঁ, তাৰপিছত শুই উঠি কিনে চাইছোঁ ঘৰত কোনোৱে নাই। এতিয়া ময়ে থাকিব লগা হ'ল। আৰু এনেও ৰ'দ দি আছিলে, আজি বহুত ৰ'দ দিছে। ৰ'দত ওলাই যাবলৈ মন নাযায়। কাম থাকিলে ওলাই গ'লে বেলেগ কথা, এনেই ওলাই গৈ কিনে ওলাই যাবলৈ মন নাযায়। কি দেখাম আপোনালোকক, দেখাইছোঁ আমাৰ ফুলগছ কেইজোপাই দেখাইছোঁ বাৰু। চব আপোনালোকক আগফালে দেখিছে ৰ'দ কিমান পৰিছে, কোনো মানুহে নাই ৰাস্তাত। আৰু আমাৰ আগফালে পথাৰখনত আজিৰ পৰা হেৰি কৰিছে, আপোনালোকক দেখা নাই চাগে, মই আপোনালোকক দেখাইছোঁ বাৰু জুম কৰি। আজিৰ পৰা এই ট্ৰেক্টৰলৈ হাল বাই আছে। আজিৰ পৰা ট্ৰেক্টৰ লৈ কিনে হাল বাই আছে। আজিৰ পৰা খেতি আৰম্ভ কৰিছে। কিমান ৰ'দটো চোকা দেখিছে নাই। এইফালে ছাহৰ পৰা চাই কিনে আপুনি ৰ'দলৈ চাওকচোন কিমান চোকা হৈ পৰিছে। আপোনালোকে ভিডিঅ'বোৰ চাব, ভিডিঅ'বোৰ চালেহে ভিডিঅ' বনাই থাকিবলৈ মন যায়। ভিডিঅ'বোৰ লাইক কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে অলপ মনটো অলপ ভাল লাগে, তেতিয়াহে বনাই থাকিবলৈ মন যায় ভিডিঅ'। লাহে দেখাম মই। ঠাণ্ডা ছিজনটো অহাৰ পিছত অলপ ঘূৰিবলৈ যাম, ক'ৰবাত দেখাম আৰু যিমানখিনি পাৰোঁ। এতিয়া যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ কৰিবলৈ। ইমান ট্ৰেক্টৰৰ চাউণ্ডটো ইয়ালৈকে কাণত ধৰিছে। আজি মাতটো ইমান আপোনালোকে ভালকৈ ক্লিয়াৰ শুনি নাপাব ট্ৰেক্টৰৰ কাৰণে। বহুত চাউণ্ড দিছে, এতিয়া মেয়ালৈকে বহুত জোৰকৈ দিছে। আমনি লাগিছে শুনি কিনে ট্ৰেক্টৰৰ চাউণ্ড। মই বস্তুটো দেখাইছোঁ আপোনালোকক। মই এতিয়া মেচুজৰ পৰা এটা বস্তু আনিছিলোঁ। এইটো বস্তু কি হয় আপোনালোকে ক'ব পাৰিব? এই বস্তুটো কওকচোন বাৰু, এইটো কি হয়? দেখিবলৈ বৰ ধুনীয়া, ৰাতি হ'লে বেছি ভাল লাগে। লাইট জ্বলি থাকে। এইটো মই বাইকৰ চাবি হেৰি কৰি লৈছোঁ। বস্তুটো ধুনীয়া লাগে, বেছি দাম নহয়। এইটো 280 নে কিমান লৈছিলে পাহৰিলোঁ, অৱশ্যে ৰেটটো কিমান আছিলে। হ'ল লোৱা বস্তু দেখিবলৈ ধুনীয়া, সেইকাৰণে এইটো মই পাৰ্চেছ কৰিছোঁ মেছেজৰ। এতিয়া ধৰিব ইমান নোৱাৰিব, ৰাতি হ'লে বৰ ধুনীয়া লাগে আকৌ দেখিবলৈ। বেটেৰী আছে ভিতৰত। লিখা আছে ড্ৰাইভ ছেড, আই নিড ইউ, কেয়াৰ উইথ মি, কেয়াৰ উইথ লাভ উইথ মি। ভিডিঅ'টো আপোনালোকে চাব, চালে বনাই থাকিবলৈ মন যায়। ভিডিঅ'টো বনাই আছোঁ বাৰু, ভিডিঅ'টো বহুত দিয়া হ'ল, কিন্তু ইমান পোৱা নাই বাৰু, ৰেচপঞ্চ ভাল পোৱা নাই। আৰু ময়ো ভালকৈ অৱশ্যে ভিডিঅ'বোৰ দিব পৰা হোৱা নাই। লাহে দি থাকিম, লাহে শিকি গৈ থাকিম আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পাৰিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।